APCC Amaipu MP Gaurav Gogoi Karbi Anglong Arlo Kewang Aputhak Deopani BJP Mondol Committee Penchenglok Ningkang Samse Chepaklangpon Lason si patumi Jakhong ni phai pli arni Assam Pradesh Congress Committee Amaipu MP Gaurav Gogoi Karbi Anglong Arlo Dorbaguri Ahavar Pen Nanghumri Chengsi Nilip Deopani Constituency Arlo Kewang Bom Ahu Deopani Constituency BJP Mondol Committee Atom Chenglok Gaurav Gogoi aphat Borpathar Police Station Adung Head Santipur Along Pen Chenglok Along Ningkang Samse Chepaklang Dun Pen Kache Song Asai Kedengpon Lason si Gaurav Gogoi go back no place in Karbi Anglong Autonomous Council Pakistan agent Hangta Ramdun Patumi bangso ningkang samse mate aning kipung kachepaklang pon nangkok atheke surihini rake thompen kripli an Congress Sarkar ruling pondo Laso hut Karbi Anglong Arlo thang kaching thur ason awi halaso hut National Highway ta kahenupik ang bongsido Lasi MP Gaurav Gogoi Karbi Anglong kewang chetherak nangji pusi Bharatiya Janata Political Party atom pen pherang ki atom athengnu nangthan pachini do হয় আপোনালোকে জানে যে আজি আমাৰ কাৰ্বি আংলং জিলালৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আহিছে আপোনালোকে গম পায় তেখেতৰ পিতৃ স্বৰ্গীয় কোন হয় আগত নানিব তৰুণ গগৈ কৈ থকা খানা নেকি আগত কেলে আনিছে আমাৰ কাৰ্বি আংলং বুজি নাপায় নেকি 15 বছৰ তেখেতৰ চৰকাৰ আছিলে আৰু এই 15 বছৰ শাসনত আমাৰ কি কাৰ্বি আংলঙৰ যে অৱস্থা আছিল এই অৱস্থা আপোনালোকে গম পায় কি ধৰণৰ অৱস্থা আছিলে এই আপোনালোকে যোনটো য'ত থিয় হৈছে ৰাস্তাডোখৰ এই গোটেই ৰাস্তাতে খাল বামে ভৰি পৰি আছিলে 1% ডেভেলপ কৰা নাই আৰু এতিয়া আজি গৌৰৱ গগৈক মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক জনাব বিচাৰোঁ যে আজি তেখেতে যিটো পথেদি ডিফুলে ৰাওনা হৈছে এই পথক তেওঁ চাই নিজকে লাজ লাগিব যে এই কংগ্ৰেছ শাসনৰ সময়ত এই ৰাস্তাৰ কি অৱস্থা আছিল আৰু এতিয়া তেখেতে যিখন ৰাস্তাত গৈ আছে এই ৰাস্তাৰ অৱস্থা বৰ্তমান কি আছে এয়াই হৈছে পৰিৱৰ্তন আৰু সেইটো সময়ত আমি গম পাওঁ কিমান আমি মানে এটা মানে কাৰ্বি আংলং বন্ধ কালচাৰ আছিলে এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিলে কংগ্ৰেছ চৰকাৰ যেতিয়া ইয়াতে শাসন কৰিছিলে সেই সময়ত আৰু সেই শাসন সময়খন আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু সেই শাসন সময়ত আমাৰ কাৰণে এটা কলা অধ্যায় হিচাপে আমি ভাবো আৰু আমি পাব্লিক হিচাপে আমি কাৰ্বি আংলং বাসী ৰাইজ হিচাপে আমি এই কলা অধ্যায় হিচাপে এই যিটো সময় তেওঁলোকে ৰাজত্ব কৰিছে এই ৰাজত্ব সময়খিনি আমি এটা কলা অধ্যায় হিচাপে আমি মানি লৈছোঁ কাৰণ বৰ্তমান যি আমাৰ ইয়াতে শান্তি শৃংখলা আছে বৰ্তমান খুব ধুনীয়াকৈ চলি আছে আৰু এই শান্তি শৃংখলা যাতে তেওঁলোকে আহি ইয়াতে কোনো ধৰণৰ অশান্তিৰ পৰিৱেশ সৃষ্টি নকৰে জাতি ধৰ্ম সংঘাত যাতে সৃষ্টি নকৰে তাৰ বাবে আমি সকিয়নি দিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমি কাৰ্বি আংলংবাসী ৰাইজ হৈ তেখেতক আজি প্ৰটেষ্ট কৰিবলৈ আমি আজি বাধ্য হৈছোঁ কাৰণ আমি নিবিচাৰোঁ সেই শাসন কাম আমি বৰ্তমান যি ধৰণৰ শান্তি শৃংখলাবদ্ধভাৱে যিকোনো উন্নয়নমূলক কাম চলি আছে যি ধৰণে ডেভেলপ হৈছে আমাৰ কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য তুলিৰাম ৰহমান যি ধৰণে আমাৰ কাৰ্বি আংলং জিলাখনত চলাই তুলিছে ডেভেলপমেণ্ট কৰিছে ৰাস্তা পদূলি সকলোখিনি সুবিধা আমাক কাৰণে ভাল কৰিছে সেইখিনি আমাক লাগে এইখিনিতে আমি সুখী আছোঁ আৰু ইয়াতে যাতে কোনো ধৰণৰ এই উদ্যোগীকৰণ বিষয় লৈ যাতে কোনো ধৰণৰ যাতে কিবা বেয়া কমেণ্ট কৰি নাযায় মানুহবিলাকক বিভ্ৰান্তি নকৰে তাৰ বাবে আমি গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ পাকিস্তানী এজেণ্ট গো বেক গৌৰৱ গগৈ গো বেক পাকিস্তানী এজেণ্ট গো বেক News Desk Report Karbi Life